নমস্কাৰ চিনাকি নগেনকাই চেনেলৰ পৰা সকলোকে নমস্কাৰ স্বাগতম জনাই আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি এঠাইত যাম, আজি মানে গুৱাহাটীত যাম, গুৱাহাটীত মানে কলাক্ষেত্ৰত। সেইকাৰণে আজি এই ব্লগটো আৰম্ভ কৰিছোঁ। এওঁলোকে যাব এতিয়া। এয়া আমাৰ মন্টু ডেকা পৰিচালক, এখেত মন্টু ডেকা। নমস্কাৰ। হয়, এতিয়া ইয়াৰ বিষয়ে আপুনি কি ক'ব বাৰু? আমাৰ আজি কলাক্ষেত্ৰত প্ৰগ্ৰেম আছে। হয় হয়, আমাৰ ইয়াত দীনেশ ডেকা মোৰ লগত আছে। হয় হয়, বাঁহী বাদক। হয় বাঁহী বাদক। শচীন্দ্ৰ ডেকা। শচীন্দ্ৰ ডেকা। হয় হয়, আমাৰ আৰু এজন পৰিচালিকা আছে গীতা ডেকা। হয় হয়। এতিয়া আজি কলাক্ষেত্ৰত প্ৰগ্ৰেম কৰি ৰাইজে আমাক আশীৰ্বাদ কৰক, যাতে আমি প্ৰগ্ৰেমটো সুকলমে মাৰি আহিব পাৰোঁ। অঁ ঠিক আছে বাৰু। এতিয়া বাৰু গোটেইখিনি অলপ পাছত বাৰু মই দেখুৱাইছোঁ বাৰু, আৰু পিছত বাৰু বাকীখিনি দেখুৱাম বাৰু। মই অলপ বাৰু দেখুৱাইছোঁ, এই বেক কেমেৰা কৰি পেলাই এইবিলাক এনে এওঁলোকে সাজু হৈছে। এওঁলোকে মাত্ৰ অকণমান ৰখি আছে, তাৰমানে মানুহ কেইজনমান আহিব বাকী আছে, সেইটো কাৰণে ৰখি আছে। এই কি ক'ম বাৰু। হয়, বৰ্তমান আমি এতিয়া টঙলা পাইছোঁ। টঙলাৰ পৰা কুকুৰাকাটা লাগি যাম। কুকুৰাকাটাত তাৰমানে ৰাভা কৃষ্টিৰ দল এটা আছে। এই ৰাভা কৃষ্টিৰ দলটো তাৰমানে আমি আকৌ লৈ যাব লাগিবতো। ৰাভা কৃষ্টিৰ দলটো লৈ যায় আকৌ গুৱাহাটীলৈ যাম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আমি চিনাকি নগেনকাই চেনেলৰ পৰা সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোৱে চাই থাকিব বুলি আশা কৰিছোঁ। হয়, বৰ্তমান এয়া কুকুৰাকাটা পালোঁহি আমি। কুকুৰাকাটাত এয়া বৰ্তমান ৰাভা কৃষ্টিৰ দলটো আহি আছে, আহি আছে। উঠিলে গাড়ীত। হেল্ল', আহি আছে কৃষ্টি দলটো। হেৰি কৰি আনি আছে। হয়, ঠিক আছে। সকলোৱে ভিডিঅ'টো সকলোকে চাই দিব বুলি আশা কৰিলোঁ। বৰ্তমান প্ৰগ্ৰেমৰ হেৰি লাগি যাই আছে, জেগাত লাগি নামি গাড়ীৰ পৰা নামিল, এতিয়া বৰ্তমান যাই আছে। আজি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিন্তু একদম মানে ধামাকা ভিডিঅ' হ'ব। এই আহি আছে, চাই থাকিব দেই, একদম ধামাকা ভিডিঅ' হ'ব কিন্তু। এয়া আমি আহি পালোঁ, এয়া মূল গেট পালোঁ। এই মূল গেটৰ পৰা ভিতৰত সোমাম। অতি মৰমৰ শিল্পী সুধাকণ্ঠ, সঁচাকৈ আজি আমি বৰ ভাগ্যৱান বুলি ক'ব লাগিব যে সৰ্বানন্দ সোণোৱাল ছাৰক, এই সৰ্বানন্দ সোণোৱাল ছাৰ একদম নিচেই ওচৰতে সন্মুখতে পাইছোঁ। আমি সঁচাকৈয়ে বৰ আনন্দিত অনুভৱ কৰিছোঁ। সঁচাকৈয়ে আমাৰ যে আজি যে সৰ্বানন্দ সোণোৱাল ছাৰক যে আমি সন্মুখত লগ পাম, সেইটো সপোনতো ভবা নাছিলোঁ। আজি এই তেখেতৰ সন্মুখৰ পৰা মই ভিডিঅ' কৰিছোঁ। তেখেতে আচলতে ইমান ধুনীয়া সাৰুৱা ভাষণ দি আছে, বৰ ভাল লাগিছে। সকলোৱে ভিডিঅ'টো চাই থাকিব বুলি আমি আশা কৰিছোঁ। চাই থাকক, শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। চাই থাকিব দেই সকলোৱে। এইবিলাক দৰ্শক তেখেতৰ ভাষণ শুনি আছে। ইমান ধুনীয়া ভাষণ দিছে তেখেতে, আমাৰ দুজনৰ ভাষণ দি আছে তেখেতে। সঁচাকৈয়ে বৰ আনন্দিত আমি আজি, বৰ আনন্দিত আজি এই জ্যোতিকুছিত আহি আমি আজি যে তেখেতক লগ পাম, সপোনতো ভবা নাছিলোঁ। চাওক আপোনালোকে, চাই থাকক। পৰিয়ালটোৰ মাজত অৰিয়াৰি হৈ থাকে, সমাজে সেই পৰিয়ালটোক সন্মান নকৰে। আজিও আছেনে আৰু কালিও আছেনে? গতিকে শেষ নোহোৱা পৰ্যন্ত আপোনালোকৰ প্ৰত্যেকৰ দায়িত্ব আছে। কেৱল এইটো উদযাপন সমিতিৰ দায়িত্ব এইটো নাভাবিব। প্ৰতিগৰাকী জ্যোতিকুছীয়া অঞ্চলৰ ব্যক্তিৰ দায়িত্ব আছে, যাতে আটাইতকৈ শৃংখলাবদ্ধ এই বিহু সন্মিলন যাতে হয়, তাৰ বাবে আপোনালোকে সকলোৱে দায়িত্ব ল'ব লাগিব, যাতে কোনো ধৰণৰ অশৃংখল বাতাবৰণ সৃষ্টি নহয়। অত্যন্ত কৰ্ম উদ্যোগী আমাৰ মৰমৰ মৃগেন শৰণীয়া, ডেপুটি মেয়ৰ শ্ৰীমতী স্মিতা ৰয় ডাঙৰীয়ানী, আৰু আমাৰ সকলো অসমীয়া জাতিৰ গৌৰৱ শ্ৰীমতী ৰঞ্জুমণি শইকীয়া ডাঙৰীয়ানী, আমি বিশেষকৈ আপোনালোকক আন্তৰিকতাৰে মই জ্যোতিকুছী অঞ্চলৰ বাসিন্দা হিচাপে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু হৰেণ দেউৰী আহিছে, মই তেওঁক মৰম যাচিছোঁ। এইখিনি কথাকে কৈ
মই আপোনালোকৰ সকলোৰে মংগল কামনা কৰি মোৰ বক্তব্য সামৰিলোঁ। ট্ৰেকটো দিয়া এতিয়া আমি যাব ওলালোঁ। অহাকালি এতিয়া প্ৰগ্ৰাম আমাৰ প্ৰগ্ৰাম শেষ হৈছে বৰ্তমান। এতিয়া আহিলোঁ স্কুলখন যাব ওলাল। তৃতীয় দিনৰ কাৰ্যসূচীসমূহ এনেধৰণৰ অহাকালি আমাৰ মাজত উপস্থিত থাকিব এইবিলাক গাই আছে, এতিয়া অলপ বেণ্টৰমান কৰি দেখাইছোঁ। এইবিলাক গাড়ী লাগি যাই আছে বৰ্তমান। আপোনালোকৰ প্ৰতিটো অনুষ্ঠানত সহায় আমাৰ কৃষ্টি দল যাই আছে, যাব। কামনা কৰিছোঁ। এইবিলাক আমাৰ কৃষ্টি দলটো বৰ্তমান যাই আছে, তাৰমানে গাড়ীলৈকে যাই আছে। আমাৰ প্ৰগ্ৰেম কৰা শেষ ইতিমধ্যে। এতিয়া আমি ঘৰৰ মুখে ৰাওনা হৈছোঁ, এতিয়া যাই থাকিম। আজি আমাৰ মানে বীৰাংগনা কৃষ্টি দল অৰ্থাৎ নাহৰবাৰীৰ বীৰাংগনা কোচ ৰাজবংশীৰ কৃষ্টি দল এতিয়া বৰ্তমান আমাৰ গোৱা হৈছে। গাই উঠি এতিয়া আমি গাড়ীলৈকে আহি আছোঁ। ড্ৰাইভাৰে অকণমান
অপেক্ষা কৰি আছে কেইজনমান মানুহ আহিব আছে তাৰমানে সেইকেইজন মানুহৰ কাৰণে বাট চাই আছে গতিকে যিসকলে আজি আমাৰ ভিডিঅ'টো ইউটিউবত চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চিনাকি নগন কাই চেনেল নে কি আপুনি কিবা কওক অকণমান আপোনাৰ চেনেলটো চলি থাকক তাকে আমি কামনা কৰিছোঁ হয় ঠিক আছে আজিলৈকে ইমানতে সামৰণি মাৰিলোঁ জয় আই অসম